ইমানে সময়ৰ অভাৱ হ'লনে বাৰু? নে তুমি মোক পাহৰি গলা অ? তোমাৰ কি এবাৰো মোৰ মাত শুনিব ইচ্ছা নাযায়নে? এতিয়া মোৰ মাতে তোমাক বহুত ব্যথা দিয়ে নেকি? কল কৰিলেও কল ৰিচিভ নকৰা হৈছে। এতিয়া মোৰ বাহিৰে আন কাৰোবাৰ লগত বেছি সময় কটোৱা। তোমাৰ জীৱনত এনে কোন আহিল যিয়ে মোতকৈ বেছি তোমাক মৰম দিয়ে? এতিয়া অনলাইন থাকিলে কোনো ধৰণৰ ৰিপ্লাই নাহে। তোমাৰ SMS-ৰ অপেক্ষাত ৰাতি পোহৰ হৈ যায়, কিন্তু তোমাৰ কোনো খবৰে নাই। তুমি মোৰ কথা নাভাবিলে মই কিন্তু তোমাৰ কথাই ভাবি থাকো। হয়তো তুমি মোক পাহৰি গৈছা, কিন্তু মই আজিও তোমাক মনত কৰো। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আপুনি যদি কাৰোবাক সঁচা প্ৰেম কৰে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।